गसाइगाव आसुनि बाइक रेलि हाबाफारि आसामाव सावथाल हारिनि सुबुंफोरखौ साहा जनजाति सुबुंफोरजों रुजुनायखौ लानानै गसाइगाव जिल्ला आसुनि बानजायनायाव गसाइगाव महकुमानि हाब्रुबिलाव थानाय मिरु आसुनि मावखुरिनि लांगोनानिफ्राय जागायनानै गसाइगाव महकुमानि सिङाव थानाय गासैबो सान्थाल गामिफोरनि गेजेर गेजेर बाइक रेलि हाबाफारि लादों। गोबाव समनिफ्रायनो सावथाल हारिखौ साहा जनजाति सुबुंफोरजों रुजुनायखौ लानानै सावथाल हारिनि फरायसा आफादजों लोगोसे गोबां आफादफोरा खुद्रिसारबोसेयावबो आसाम सरकारा सावथाल हारिखौ साहा जनजाति सुबुंफोरजों रुजुनायखौ लानानै दिनै मिरु आसुनि बिथोन बायदि आसाम सरकारनि बेरेखा रेलि हाबाफारिनि गेजेरजों गोख्रों खुद्रिसारनायखौ नुनो मोननाय जादों। बे हाबाफारियाव बाहागो लादोंमोन फारियै मिरु आसुनि गाहाय नेहाथारि रिमान सरेन, गसाइगाव जिल्ला आसुनि आफादगिरि आरो गाहाय नेहाथारि बिथांमोनजों लोगोसे गोबां दैदेनगिरि बिथांमोनहा बाहागो लानानै आसाम सरकार मुर्दाबाद, आसाम सरकार हाय हाय, आसु लं लिभ बायदि स्लगान होनानै खुद्रिसारो आरो बे हाबाफारिनि गेजेरजोंनो फैगौ समाव जाहाथे सावथाल हारिखौ साहा जनजाति सुबुंफोरजों रुजुदेरा एबा बिथांमोनजों सोफाया, मानोना सावथाल हारिया माब्लाबाबो साहा जनजाति सुबुंफोरजों एखे जानो हाया। बेनि थाखाय रायजो सरकारखौ खावलायहरो आरो बेबायदिनो उननि समफोराव सरकारा सावथाल हारिखौ साहा जनजाति सुबुंफोरजों सोफादेरनो नागिरबावोबा सावथाल फरायसा आफादा सरकारनि बेरेखा गोबां खुद्रिसारनोबो थियारि होनना फोरमायबावो। लोगोसे सावथाल हारिखौ गावहानो राव हारिमु थानाय थासेयावबो साहा जनजाति सुबुंफोरजों रुजुनाया जोबोद लाजिनांथाव बाथ्रा। बेखौ माब्लाबाबो सावथाल फरायसा आफादा गनायनानै लानो हानाय नङा होनना रोखा बुंथिबावो रिमान सरेन बिथाङा। আজি সদৌ চৌতাল ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে যি গণ আন্দোলন কৰি আছে সেই গণ আন্দোলনৰ কাৰ্যসূচী মতে আজি আমি গোসাইগাঁও সাব ডিভিজনত বাইক ৰেলী কৰিছোঁ আৰু বাইক ৰেলী আমি সাঁওতাল জনগোষ্ঠীক যে অসম চৰকাৰে বাৰম্বাৰে চাহ জনগোষ্ঠী হিচাপে নামাকৰণ কৰিবলৈ লৈছে তাৰ প্ৰতিবাদত আজি আমি সমগ্ৰ অসমখনৰ জনগণক জাগৰণ কৰিব বিচাৰিছোঁ আৰু বাৰ্তাটো দিব বিচাৰিছোঁ যে ৭০ বছৰে অসম চৰকাৰে সাঁওতাল জনগোষ্ঠীক পাৰে প্ৰকাৰে চাহ জনগোষ্ঠী হিচাপে নামাকৰণ কৰি সাঁওতাল জনগোষ্ঠীৰ যি সাংবিধানিক অধিকাৰ জনজাতিকৰণ আৰু সাঁওতাল জনগোষ্ঠীৰ যি ভূমি অধিকাৰ সেই অধিকাৰৰ পৰা যে সাঁওতাল জনগোষ্ঠীক নিষেধ কৰাৰ অসম চৰকাৰে যে ষড়যন্ত্ৰ ৰচিছে এই কথা কিন্তু এই বাৰ্তা দিবৰ কাৰণে আমি আজি এই বাইক ৰেলী আয়োজন কৰিছোঁ। এই বাইক ৰেলী আমাৰ এই গোসাইগাঁৱৰ মুখ্য কাৰ্যালয় এই হাব্ৰুবিলৰ পৰা আমি গোসাইগাঁও টাউন হৈ কচুগাঁৱৰ পৰা জলেশ্ৰীৰ পৰা চৰাইবিল বালাগাঁও, কাছিয়াবাৰী, শ্ৰীৰামপুৰ, গ্ৰাহামপুৰ, তাৰপিছত মৰণাই হৈ আমি হাৰাপথত সমাপ্ত কৰিম। আৰু এই বাইক ৰেলীৰ যোগেদি আমি যিমান সাঁওতালৰ অভ্যুষিত অঞ্চল আছে গোটেই অঞ্চলত আমি পোৱাবলৈ চেষ্টা কৰিম, কাৰণ এই বাৰ্তাটো অসমৰ খিলঞ্জীয়া সাঁওতালৰ পৰিয়াললৈকে ব্যক্তিলৈকে গৈ পাব লাগে, গাঁৱে গাঁৱে গৈ পাব লাগে যে অসম চৰকাৰে যি বৰ্ষপতিম কৰিবলৈ গৈছে সেই অসম চৰকাৰে বৰ্তমানে ৭০ বছৰে সাঁওতাল জনগোষ্ঠীক কেনেকুৱা ধৰণৰ শোষণ কৰিছে, প্ৰতাৰণা কৰিছে, প্ৰবঞ্চনা কৰিছে, এই বাৰ্তাটো দিবৰ কাৰণে আমি আজি এই বাইক ৰেলীটো কৰিছোঁ। আৰু আমি আজি অসম চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে খিলঞ্জীয়া সাঁওতালৰ জনগোষ্ঠীৰ দল সংগঠনৰ লগত অসম চৰকাৰে বৈঠক আয়োজন কৰিব লাগে আৰু জনগোষ্ঠীটোৰ যি দাবী সেই দাবীৰ প্ৰতি অসম চৰকাৰে আলোচনাৰ কাৰণে এক বৈঠক আয়োজন কৰিব লাগে। এতিয়া কথা হ'ল অসমত থকা খিলঞ্জীয়া জনগোষ্ঠীৰ যি ভূমিৰ অধিকাৰ আছে, ভাষাৰ অধিকাৰ আছে আৰু জনজাতিকৰণৰ অধিকাৰ আছে, এই জনজাতিকৰণৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব চেষ্টা কৰিছে অসম চৰকাৰে আৰু সাঁওতাল জনগোষ্ঠীক বনিয়াৰ হাতত গতাই দিবৰ কাৰণে অসম চৰকাৰে প্ৰয়াস কৰিছে। আৰু এই কাৰণে আমি আজিৰ এই মিডিয়াৰ যোগেদি অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ আৰু সকীয়ানি দিব বিচাৰিছোঁ যে সাঁওতালৰ নিচিনা খিলঞ্জীয়া জনগোষ্ঠীক কোনো বনিয়াৰ হাতত গতাই নিদিব, অন্যথা ইয়াৰ পৰিৱৰ্তে যি পৰিস্থিতিৰ সৃষ্টি হয় তাৰ বাবে কিন্তু অসম চৰকাৰ জগৰীয়া হ'ব। আজিৰ সেই ৭০ বছৰ সাঁওতাল হৈ থকা নাই, সাঁওতাল সজাগ হৈছে, সচেতন হৈছে আৰু নিজৰ প্ৰাপ্য আৰু অধিকাৰ সেইখিনি বস্তু নিজে উপলব্ধি কৰিব পাৰিছে আৰু বুজি পাইছে। কাৰণ আমি ১৫ বছৰে সাঁওতাল ছাত্ৰ সন্থাই দাবী কৰি আহিছিলোঁ যে সাঁওতাল জনগোষ্ঠীক সুবিধা দিব নালাগে, সুযোগ সুবিধাৰ পক্ষপাতি নহয়, আমি সাংবিধানিক অধিকাৰৰ পক্ষপাতি। আমাৰ জনজাতিকৰণ ঘূৰাই দিয়ক, আমাৰ ভূমিৰ অধিকাৰ দিয়ক, আমাৰ ভাষাৰ সম্প্ৰসাৰণ কৰক আৰু সেই কৰিলেহে অসম চৰকাৰৰ লগত এক বৈঠকৰ জৰিয়তে এইখিনি সমস্যা সমাধান হ'ব।